মোৰ শ্ৰদ্ধেয় ৰাইজসকল, আজি মই ভাগ্যৱান বুলি ভাবি লৈছোঁ নিজকে যে এনেকুৱা কোনো প্ৰগ্ৰাম নাছিল আজিৰ যিটো পদযাত্ৰাত মই উপস্থিত থাকিব পাৰিম বা থাকিব লাগিব। আচলতে মই ৰাভাঙত গৈ আছিলোঁ আৰু ৰাভাঙত গৈ আছোঁ যেতিয়া ৰাস্তাতে এনেকুৱা প্ৰগ্ৰাম আছে বুলি বিনোদে জনোৱাৰ কাৰণে আজি মই খন্তেক সময়ৰ কাৰণে দেখা দিবলৈ আহিছোঁ। আজি যিটো পদযাত্ৰা আপোনালোকে আৰম্ভ কৰিলে চালবাৰীৰ পৰা গৰিমাৰীলৈকে, এই পদযাত্ৰাত আজি বহু সংখ্যক আমাৰ দলীয় কৰ্মী জনগণৰ ৰাইজে অংশগ্ৰহণ কৰি পেলাই পদযাত্ৰা সফল কৰিছে। তাৰ কাৰণে মই আপোনালোক সকলোৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিৰ্বাচন 15 তাৰিখ ডিচেম্বৰৰ মাজতে সকলো প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি ৰাজ্য চৰকাৰৰ পৰা ঘোষণা কৰা হৈছে। তাৰ অৰ্থটো হ'ল যে নৱেম্বৰ মাহৰ শেষৰ পিনে হয়তোবা নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈ যাব পাৰে। এটা পৰ্যায়ত কৰে না দুটা পৰ্যায়ত কৰে নিৰ্বাচনী আয়োগে সিদ্ধান্ত ল'ব। আৰু সেইমতে ডিচেম্বৰৰ 15 তাৰিখত ৰিজাল্ট ঘোষণা কৰাৰ পিছত কাউন্সিল গঠন কৰা আৰু ক্ষমতা অৰ্পণ কৰা, এই গোটেইবোৰ প্ৰক্ৰিয়া হয়তোবা 15 তাৰিখ ডিচেম্বৰৰ মাজত হৈ যাব লাগে। এই হিচাপে আমি নিৰ্বাচনৰ প্ৰস্তুতিত নামিছোঁ। 40টা সমষ্টিত UPPL দলে কেণ্ডিডেট বা প্ৰাৰ্থী প্ৰদান কৰিছে। আৰু আজিৰ দিনত বিটিআৰ অঞ্চলৰ 40টা সমষ্টিৰ যিটো এটা সাৰ্ভে ৰিপৰ্ট আহি আছে, UPPL দলে কিমান পায় সেইটো মই পিছত কম, কিন্তু বৰ্তমানৰ শাসকীয় দল BPF দলে 40টা সমষ্টিত পৰাজিত হৈ যাব পাৰে। এটা অস্থিত হয়তো জিকিব নোৱাৰিবও পাৰে। আৰু এই নিৰ্বাচনত কোনো এটা চিট জিকিব নোৱাৰা এটা দল হ'ল GSP। BPF আৰু GSP কোনো দিন জিকিব নোৱাৰিব। আৰু BPF দল যিটো 17 বছৰ শাসন কৰা এটা দল শূন্য হৈ যাবও পাৰে। সেইকাৰণে আজি এই BPR অঞ্চলত নিৰ্বাচনী যিটো বঁটা আমি দেখিবলৈ পাইছোঁ, জনগণৰ ৰাইজ তেওঁলোকৰ চিন্তা দৃষ্টিভংগী আৰু যিবিলাকৰ যিটো আশা আকাংক্ষা চবে UPPLৰ ওপৰতে ন্যস্ত হৈ আছে। UPPLকে তেওঁলোকে আস্থাত লৈছে জনগণৰ ৰাইজে। আৰু সেইকাৰণে নতুনকৈ যিটো চৰকাৰ পৰিষদীয় চৰকাৰ গঠন হ'ব, BTRত নৱগঠিত যিটো BTR যিটো হ'ব, তাত যিটো পৰিষদীয় চৰকাৰ হ'ব, এইটো যে UPPLৰে হ'ব, ইয়াত কোনো সন্দেহ নাই। আপোনালোকে মনত কোনো সন্দেহ ল'ব নালাগে। আৰু মানে সমষ্টিত হ'ল বিভিন্ন জনগোষ্ঠীৰ জনগণৰ ৰাইজ বসবাস কৰা এটা সমষ্টি। 70,000তকৈ বেছি ইয়াত ভোটদাতা ৰাইজ আছে। ইয়াত বড়ো আছে, জনজাতি আছে, অজনজাতি আছে, জেনেৰেল কাষ্টৰ মানুহ আছে, অসমীয়া ভাষীৰ পৰা আৰম্ভ কৰি পেলাই অন্য জনগোষ্ঠীৰ ৰাইজসকলে ইয়াত বসবাস কৰে। আমাৰ মূল উদ্দেশ্যনো কি? BTR অঞ্চলত ৰাস্তা বনাব, BTR অঞ্চলত স্কুল বনাব, BTR অঞ্চলত হাইস্কুল বনাব, হস্পিটেল বনাব, খোৱা পানী যোগান দিব, গৰীব মানুহক ঘৰ দিব, বৃদ্ধ পেঞ্চন দিব, বিধৱা পেঞ্চন দিব। সেইবোৰ ভাৰত চৰকাৰৰ আঁচনি। এইটোতো চলিবই, এইটো চলিব। যিয়ে নহওক এইটো চলি থাকিব। ভাৰত চৰকাৰৰ আঁচনিবিলাক চলিয়ে থাকিব। ইয়াত কোনে আহে কোনে নাহে সেইটো দি ডাঙৰ কথা নহয়, এইটো ডাঙৰ কথা নহয়, এইটো কৰিবই। উন্নয়নৰ কাম কাজ আধুনিক ভাৰতত আজিকালি চলিয়ে থাকে। অৰ্থনৈতিকভাৱে শক্তিশালী ভাৰত আজিকালি উন্নয়নৰ আঁচনিবিলাক লৈয়ে থাকে। কিন্তু আমাক কি লাগে, ইয়াত
এই যে ভাৰত চৰকাৰৰ পৰা অহা আঁচনিবিলাকৰ আৰু বছৰেকীয়া বাজেট সহকাৰে যিবিলাক টকা বাজেটত টকা যে ইয়াত উন্নয়নৰ আহিব, সেই টকাবিলাক খৰচ কৰা, উন্নয়নৰ কাম কৰা আৰু এই অঞ্চলত সামাজিক যিটো সংহতি সমন্বয় শান্তি স্থাপন কৰাৰ যিটো চৰকাৰৰ দায়িত্ব থাকে, এই যে পৰিষদীয় চৰকাৰ কাৰ হাতত আপোনালোকে অৰ্পণ কৰিব বিচাৰে, সেই ক্ষমতা কাক দিব বিচাৰিছে, সেইটোৱে নিৰ্ণয় কৰিব লাগে। এতিয়া লামা বানাই নাই, স্কুল বানাই নাই, হস্পিটেল বানাই নাই, बोराय बुरि पेन्सन होनाय, रान्दिफोरनि पेन्सन होनाय, गोरिबफोरनि न' होनाय, बे आसनिफ्रा भारत सरकारनि आसनि। बेवहाय सोरबा नार्जारिया फैयो ना सोरबा बसुमतारिया फैयो ना सोरबा महिलारिया फैयो, बेजों खोथा गैया, बे सोलिबाय थागोन। खोथाया जाहैबाय मा, भारत सरकारनि बे आसनिफोरखौ सोरनि आखाइजों मावजानो लुबैयो, बेखौसो जों थिग खालामनांगौ। दा सोरनिबा आखायाव थाङोबा बेफोर थाखाखौ जानानै सेस खालामगोन आरो सोरनिबा आखायाव फैयोबा 100% बै थाखाखौ रायजो राजाफोरनि थाखायनो बाहायगोन। दा बे मोननै धरननि सरकारखौ जोंनो नांगौ। मोनसे जाहैबाय गाव जाख'वालासेनो रायजो राजाफोरनि मोननांगौ अधिकारखौ होजोबनाय, आरो मोनसेया जाहैबाय मा, जोंनाव ओरैबायदि सरकारबो फैनो हागौ जों जुदि थिग नङाबा, जे सरकारनि फैनाय थाखाखौ रायजो राजानो खम होनानै बांसिनखौ गावसोरसो जाख'नो हागौ। ইয়াতে আমি নিৰ্ণয় কৰিব লাগিব। ভাৰত চৰকাৰ, অসম চৰকাৰৰ পৰা যিবোৰ আঁচনি আহিব বিটিআৰত, এই আঁচনিবোৰক ৰূপায়ণ কৰাৰ ক্ষমতা আপোনালোকে কাক দিব বিচাৰিছে? দুটা ধৰণৰ চৰকাৰ হ'ব পাৰে। এটা দুৰ্নীতিগ্ৰস্ত এটা চৰকাৰ, যিয়ে ৰাজ্যৰ নামত অহা ধনবিলাকক, আঁচনিবিলাকক আত্মসাৎ কৰি পেলাই ৰাইজক বঞ্চিত কৰি ৰাখে আৰু নিজৰ উন্নয়নৰ কথা চিন্তা কৰে। আৰু এটা ধৰণৰ চৰকাৰ হ'ল যে যি টকা আহিব ৰাজ্যৰ উন্নয়নৰ অৰ্থে, এই 100% টকা ৰাজ্যৰ কাৰণে ব্যৱহাৰ কৰিব, ইয়াত আত্মসাৎ কৰা বা দুৰ্নীতি নকৰে। এই দুটা ধৰণৰ চৰকাৰৰ মাজত আপোনালোকে নিশ্চিত কৰিব লাগিব যাতে ইয়াত দুৰ্নীতিগ্ৰস্ত চৰকাৰ নাহে। আর দুর্নীতির রোধ করার কারণে অকল দুর্নীতিগ্রস্ত সরকার নহলে নহব, জীবন দুর্নীতি যোৱা 17 বছর হয়ে গেল, তার বিরুদ্ধে যুদ্ধ করা সরকার লাগে। ইয়াত দুর্নীতিগ্রস্ত মানুষবিলাকক শাস্তি দিব পৰা সরকার লাগে ইয়াত। আর জনগণ রাজ্যের মাজত দুর্নীতি যিটো মানে বীজাণু সোমাই গল, জনগণ রাজ্যের মাজত দেৱানী সিস্টেম মানে সৃষ্টি হল, এই দেৱানীবিলাকে যে চৰকাৰৰ দুৰ্নীতিটো গাঁও পৰ্যায়ত লৈ গ'ল, দালাল সৃষ্টি কৰিলে, সেইবিলাকটো নিৰ্মূল কৰি পেলাই ৰাইজ এটা সুস্থ সমাজ যাতে গঢ় দিব পাৰে, জনগণৰ ৰাইজৰ মাজত এটা শান্তিপ্ৰিয়, সংহতিপ্ৰিয়, সমন্বয়প্ৰিয়, দুৰ্নীতিবিহীন, দুৰ্নীতিবিমুক্ত এটা সমাজ গঠন কৰিব পাৰে, এনেকুৱা চৰকাৰ আমাক লাগে। আৰু এই চৰকাৰটো নিৰ্বাচিত কৰাটো আপোনালোকৰ দায়িত্ব। আমি ইউপিপিএল চৰকাৰ, ইউপিপিএল দলে এটা গুৰুত্বপূৰ্ণ কথা আজি, যোৱা বিটিচি চৰকাৰ, বিটিচি গঠনৰ পিছত আৰম্ভ কৰি পেলাই যোৱাকালিলৈকে যিবিলাক অভিযোগ অবড়ো ৰাইজৰ মাজত আছিল যে ইয়াত অবড়োসকলৰ অধিকাৰ খৰ্ব কৰা হয়, অবড়োসকলক বেছি সুবিধা দিয়া নহয়, অবড়োসকলৰ ভাষা সংস্কৃতি উন্নয়নৰ কাৰণে বেছি কাম নকৰে বিটিচি চৰকাৰে, এইবিলাক অভিযোগ আজি কোনোবা জিএছপিয়ে দিছে, কোনোবা আগৰ অবড়ো সুৰক্ষা সমিতি, জনগোষ্ঠীয় মানে ঐক্য মঞ্চ, কিবা কিবি সংগঠনৰ পৰা অভিযোগবিলাক দি আছিলে। ঠিক আছে, তেওঁলোকে যিমান কৈছে 90% মিছা কথা, 10% কিছু হ'লেও হয়তোবা থাকিব পাৰে। ভাষাটো অস্বাভাৱিক কথা নহয়, কাৰণ যিবিলাকে শাসন কৰে তেওঁলোকে যদি দুৰ্নীতিগ্ৰস্ত হয়, তেতিয়া ভেদভাৱৰ যিটো ধাৰণা চিন্তা সৃষ্টি হয়। মানুহবিলাক ভেদভাৱ কৰা হৈছে জাতিৰ নামত, ধৰ্মৰ নামত, এই চিন্তাবিলাক অট'মেটিক সোমাই যায়। এতিয়া ইউপিপিএলে বিটিআৰ চুক্তিৰ দ্বাৰা এটা পৰিৱৰ্তন আনিলে। 40টা সমষ্টিৰ মাজত 10টা মাত্ৰ জেনেৰেলৰ কাৰণে খোলা ৰখা হৈছিলে।
মাত্ৰ কিয় 10টা সেইটো আমি 14টা 15টা লৈ যাব পাৰি নে নাই এতিয়া বিটিআৰত 60জনীয়া সদস্য হ'ব আৰু আপোনালোকে চাব 60জনীয়া সদস্যৰ ভিতৰত কমচে কম 20জনীয়া সদস্য অজনজাতি জেনেৰেল কাষ্টত অবড়ো মানুহৰ পৰা আহি যাব আপোনালোকৰ শক্তি ইয়াত বৃদ্ধি হ'ব SC ডেভেলপমেণ্ট বোৰ্ড মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি গোষ্ঠীৰ ভাষা সংস্কৃতিৰ উন্নয়নৰ কাৰণে আঁচনি ল'বৰ কাৰণে এই চুক্তিত সন্নিবিষ্ট কৰা হৈছে কিছুমান দফা ইয়াৰ অৰ্থবিলাক হ'ল যে সব জনগোষ্ঠীৰ ৰাইজৰ যিটো অধিকাৰ গণতান্ত্ৰিক অধিকাৰ সাংবিধানিক অধিকাৰ আইনী অধিকাৰ সামাজিক অধিকাৰ সেইটো বৃদ্ধি হওক কমি যাব নালাগে দিনক দিনে বাঢ়ি যাব লাগে জনজাতিও বাচি থাকক ইয়াত অজনজাতি সকলেও নিজৰ অধিকাৰ লৈ পেলাই বাচি থাকক আমি একেলগে মিলি পেলাই চৰকাৰ চলাবলৈ আগবাঢ়ি গৈ আছোঁ আগন্তুক দিনত এই 10টা সমষ্টিত যিমানবিলাক জেনেৰেল কাষ্টৰ কেণ্ডিডেট দিয়া হৈছে চবেই যদি জিকি আহে চাব ইয়াত হয়তো 3জন 4জন এক্সিকিউটিভ মেম্বাৰ বিটিআৰৰ অধীনত বিটিআৰত আপোনালোকেও দেখা পাব আৰু জনগোষ্ঠীয় সমস্যাবিলাকক দূৰ কৰিবৰ কাৰণে কাম কৰিব সেইকাৰণে এতিয়া এটা নতুন পৰিৱৰ্তনৰ দৃষ্টিভংগী লৈ পেলাই আগবাঢ়ি অহা UPPL দলক সমৰ্থন দি পেলাই 5 বছৰৰ কাৰণে এইটো এটা পৰীক্ষা কৰি চাবলৈ আমাক সুযোগ এটা দিয়ক যে এই দলে যিমান প্ৰতিশ্ৰুতি দিছে সিমান প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিনে নাই আমাৰ ইয়াত বড়ো যিমান নেতা আছে অবড়ো নেতা সমানে সমানে হ'ল UPPLত মাইনৰিটিৰ পৰা বঙালীৰ পৰা অন্যান্য জনগোষ্ঠীৰ পৰা আদিবাসীৰ পৰা অসমীয়া ভাষী ৰাইজৰ পৰা যদি অংক হিচাপ কৰা যায় তাতে সমানে সমানে নেতা জন্ম হ'ল UPPLত অকল বড়ো বুলি নাই খালি এই দলে যিটো এটা সিদ্ধান্ত ল'ব বড়ো অবড়োৰ মতামত লৈ কৰা হ'ব অকল বড়োসকলৰ মতামত নচলিব ইয়াত যিটো চৰকাৰ হ'ব UPPLে যিটো ভাবিব এনেকৈ যাব এতিয়া এই সুযোগটো কোনে দিব GSPয়ে কৈ থাকে অকল অবড়োসকলৰ বড়োৰ বিৰুদ্ধে যুঁজৰ কথা কয় বিটিআৰত বড়োৰ বিৰুদ্ধে যুঁজ কৰি পেলাই চৰকাৰ গঠন কৰাটো সম্ভৱ জানো চৰকাৰ গঠন কৰিব লাগিলেতো বড়োৰ ভোট লাগিবই আপোনাক বেলেগত নহ'লেও আজিৰ দিনত 24-25টা চিটত বড়ো ভোট নোপোৱা কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে আমাৰ এই যে BPF 17 বছৰ সুযোগ দিয়া হ'ল কিমান ভাল ভাল যে কথা কৈছিল কি হ'ল ইয়াত এই যে ভাৰতবৰ্ষত যিমান ধন আছে যিমান সম্পদ আছে বোলে তাৰে 1% কিছুমান ধনী মানুহৰ হাতত 90% ধনে তেওঁলোকৰ হাতত থাকে বোলে আমাৰো বিটিআৰত এনেকুৱা হৈছে 17 বছৰত কিমান হাজাৰ কোটি টকা আহিল ইয়াত বহুত টকা আহিল টকা অহা নাই এনেকুৱা নহয় টকা আহিছে দিল্লীৰ পৰা ডেভেলপমেণ্টৰ নামত ৰাস্তাৰ নামত কিন্তু 10% টকা ৰাজ্যৰ কাৰণে কামত অহা নাই 90% চব আত্মসাত হৈ গ'ল কিছুমান মানুহে ধনী হৈ গ'ল এই হালবাৰীটো একে অৱস্থা আজি BPF দলে ইয়াত জিকিবৰ কাৰণে চেষ্টা কৰিছে ভৱানীপুৰৰ পৰা সোমাই আহোঁতে হাউদুৰবিটা পাৰ হৈয়ে দেখিলোঁ যে ৰাস্তাই ৰাস্তাই ফ্লেগ 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 নাঙলৰ ফ্লেগ মই সুধিলোঁ কিমান মানুহ আছে নাঙলৰ মানুহ নাই তেতিয়া ফ্লেগ কোনে বান্ধিলে এই ভাড়া পইচা দি পেলাই বান্ধিছে বোলে কিছুমান লেবাৰ পঠুৱাই মই ভাবি আছোঁ যে আজিকালি এই ফ্লেগবিলাকেও ভোট দিয়াৰ অধিকাৰ পাইছে নেকি তেওঁলোকক আজি ফ্লেগেহে ভোট দিব নেকি মানুহে ভোট দিবনে নাই মানুহে ভোট নিদিয়ে মানুহে কাক দিব নতুন পৰিৱৰ্তনৰ দৃষ্টিভংগী লৈ শ্লোগান লৈ যিবিলাক দলে আহিছে এইকাৰণে আজি এটা প্ৰণালী সুযোগ দুৰ্নীতিগ্ৰস্ত চৰকাৰ আমি চিৰদিনৰ কাৰণে বিদায় দিব লাগে অকল চৰকাৰৰ পৰা নহয় সমাজৰ পৰা বিদায় দিব লাগে এনেকুৱা দলক আনফালেদি ইয়াত বিভাজনৰ ৰাজনীতি কৰা এই GSP দলৰ নিচিনা কিছুমান দল
তেওঁলোকক আমি স্থান দিব নালাগে, এইটো সম্ভৱ নহয়, প্ৰেক্টিকেল নহয় কোনোদিন। আমাৰ মাজত সংঘাত হ'ব, সংঘৰ্ষ হ'ব, কিন্তু GSPয়ে কোৱাৰ নিচিনা কোনোদিন ইয়াত সমাজ নহয়, GSPয়ে কোৱাৰ নিচিনা ইয়াত কোনোদিন চৰকাৰ নহয়। আমাক লাগে কি চব জাতি জনগোষ্ঠীয়ে মিলি পেলাই আমি এটা চৰকাৰ গঠন কৰোঁ, জাতি জনগোষ্ঠী বসবাস কৰি পেলাই আমি এখন BTR গঠন কৰোঁ। আজি BTR চুক্তিৰ দ্বাৰা দি বহলাই দিয়া হ'ল, খোলা কৰা হ'ল, অপেন কৰি দিয়া হ'ল, ক্ষমতাটো পাৱাৰ জনগোষ্ঠীৰ অধিকাৰটো খোলা কৰি দিয়া হ'ল। কেনেকৈ খোলা কৰি দিয়া হ'ল? যেতিয়া বাউণ্ডাৰী কমিশ্যন আহিব, সীমামূৰীয়া অঞ্চলত বসবাস কৰা, অকল সীমামূৰীয়া, ভিতৰৰ বুলি কোৱা নাই মই, কোনোবা অবৰো গাঁৱে যদি BTRত থাকি পেলাই অসুবিধা পাইছে, অহা যোৱাত কাম কৰা, তেওঁলোকে যদি ওলাই যাব খোজে বাউণ্ডাৰী কমিশ্যনত আবেদন দিব পাৰে, দুই এটা গাঁও এনেকৈ ওলাই দিবও পাৰে। এই অধিকাৰ আজি অবৰো ৰাজ্যকো দিয়া হ'ল। আৰু ইয়াত বহুতখিনি কিছুমান সুবিধা দিছে বা BTR চুক্তিৰ মাধ্যমত। আজি বড়ো বিভাজন কৰাৰ অৰ্থবিলাক কি? মই সিদিনা এজন সাংবাদিকক প্ৰশ্ন কৰিলোঁ, তেওঁ আমাক প্ৰশ্ন কৰিছিল মোক যে বড়ো ৰাজনীতিটো কি কয় আপুনি? তেতিয়া মই চিধাকৈ উত্তৰ নিদি পেলাই এটা প্ৰশ্ন কৰিলোঁ, ইয়াত বড়ো ৰাজনীতি কৰাৰ অৰ্থটোনো কি? প্ৰয়োজননো কি আছে ইয়াত? BTRটো যেতিয়া BTC আছিল 2003 চনত যিটো চুক্তি কৰা হৈছিল, চুক্তিৰ কোনোবা দফা এনেকুৱা কথা লিখা আছিল নেকি যে BTC অকল বড়োসকলৰ কাৰণে আৰু অবড়োসকলক জবৰদস্তিকে লগত লোৱা হৈছে? এনেকৈ লিখা আছে জানো ক'ৰবা কথা? তেনেকুৱা লিখা নাই। বৰঞ্চ ইয়াত অবড়োসকলে বসবাস কৰে বুলি 40টাৰ ভিতৰত 10টা সমষ্টিটো অজনজাতীয়সকলৰ কাৰণে খোলা ৰখা হয়। তাৰ অৰ্থ কি হ'ল? ইয়াত অবড়ো মানুহ থাকে, অবড়ো মিলিয়ে এইটো চলাব লাগিব। তাৰ অৰ্থ এইটোৱেই। আজি BTRত কি লিখিছে? 60জন সদস্য যদি হয়, সমষ্টি ইয়াত 54টা হ'ব, 6জন নমিনেটেড মেম্বাৰ হ'ব। 54টাৰ ভিতৰত 14টাই কমচে কম 14-15টা অজনজাতীয়সকলৰ ৰিজাৰ্ভ হ'ব বা খোলা হ'ব। কিছুমান 6জন নমিনেটেডৰ ভিতৰত 3-4জনে হয়তো বা অজনজাতীয় হৈ যাব পাৰে। কিমান হ'ল? 20জন সদস্য হ'ল। যদি এইটো অকল বড়োসকলৰ কাৰণে গঠন কৰা আৰু অবড়ো ৰাইজে ইয়াত থাকিবই নালাগে, তেতিয়া 20জন সদস্যৰ কাৰণে প্ৰভিজন ইয়াত কিয় ৰাখিছে? এইটোতো কাটিব লাগে আমি ইচ্ছামতে। আৰু চব অজনজাতি গাঁৱত বাহিৰ কৰি দি পেলাই 100% জনজাতি ৰিজাৰ্ভ কৰি পেলাই আমি শাসন কৰিব পাৰোঁ। এইটো নকৰিব নিদিয়ে ভাৰত সংবিধানে। থাকিবই লাগিব ইয়াত চব জনগোষ্ঠী ৰাইজ, কোনোবা বিচাৰিলেও নিদিব। আজি ক্ষমতাপুৰ অট'নমাছ কাউন্সিল গঠন কৰিব গৈ আছে ৰাজবংশীসকলৰ। এইটো নামত ক্ষমতাপুৰ যদিও ইয়াৰ ভিতৰতো অন্য জনগোষ্ঠীৰ মানুহ থাকিবই। সাংবিধানিক ব্যৱস্থা এইটোৱে, যিহেতু আমি থাকিবই লাগিব, তেতিয়া ইয়াত বিভাজনৰ ৰাজনীতি কৰি পেলাই ঐক্যবদ্ধভাৱে এই উন্নয়নৰ কাৰণে কাম কৰাৰ কথা চিন্তা কৰাটোৱে আমাৰ প্ৰয়োজন। আমি ভাবোঁ। সেইকাৰণে মই আৰু বেছি কথা নকওঁ। ट्रेक्टराव ছবি ट्रेक्टराव बहर खानांगोन आसाम रायजोफोर दा जेनेबा लेक्सार बादि लाङो सोंनोसै गामि गामि बेसेबां रेडि जाखो दे ट्रेक्टराव बहर होनो नोंथांमोननि बे ओनसोलाव गामि दरसेयाव 50टा न'खर दंबा खमसे खम 50टा न'खर दङबा 40टा न'खरानो ट्रेक्टराव बहर होनो राजि जानांगौ रेडि जानांगौ जादोंना जायाखै जाबाय आलायानो माथो खोथा दंखालाय बेवलाय आरो मा खोथा दंबावो 71,000 भट दङ बाहाय आरो बेनि गेजेराव जुदि 65,000 बा 60,000 भट जायोबा जोंनि हारिनि मानसिफ्रा जुदि गामि दरसेयाव 100टा न'खराव जुदि 80थाया जोंनो होनो राजि जाबायबालाय आरो गुबुनफ्राथ' होखागोनानो एसे एसे बे हिसाबै सालबारि जिल्लाखौ दिनै आं मोनसे आइडिया लानानै थांसै क'क्राझाराव थांनानै आं बुंहैनोसै
जे जोंना सालबारि जिल्लायाबो देरहागोन आरो रोखा जाबाय होननानै आं खिथाहैनो हानाय जानांसिगौ आरो गथाथ' जाखागोनानो हाग्रामाया 40तानि 40तायावबो जेनजोबनो हासिगौ बिपिएफआ एखे आं ओरैनो बुङाखै दैखांबायजोब्बाय बे हाग्रामानि समस्ति देबरगावआवनो गावनिनो आखि आगदा थाबायफाग्रा मानसिफ्रानो लोगो मोनबा जालालै सार गैला गावबो गोसो बायबाय जोंबो गोसो बायबाय दा हनै मान सन्माननि खोथा आरो इसेबां गोबाव जाबोबाय गारनो हाला दा न'आव गाहा आंहा गांबा भट दङ आंल' नांगालाव मोनसे गांब्रैया नोंसिनाव थांसिगोन बे बाथ्रा जाजोबखाबाय आरो दा केमाव थायै थायै मानसि बुग्राफोर सेंग्राफोर गैयामोनबा गोदो बे सेंग्राफ्राबो लामायाव लोगो मोनबा माने ओरै जालायलायो स्रोदनो नोंसिनि पार्टियाव जयेन जाजायोना जाजायाब्रा सार माने एसे देखा देखि खालामबा दाय जागोन हरफ्राव स्रोदनो जेरावबो फोसावनो नांला जाजायो होननानैबो जाहोगासिनो दं जोङो हरनि 12ता 1टायाव स्रोद स्रोद साबा 6 जन बिसिनि मानसि बुग्रा सेंग्राफ्राबो जयेन जागासिनो दं बे जे संकसनिफ्राय फार्स्ट नैसिम बुंनो थाङोबा दिनै हाग्रामाया मोजाङै गेलेथारनायानो 25तासोल' सिटआव गेलेदोंमोन 40तानि गेजेराव खिन्थु 25ता सिटआवबो बिसोर देरहानाय नंला बेजों बुंनाय बाथ्रा नङा आइबि रिपर्ट गभर्नमेन्टनि रिपर्ट बायदिसिना रिपर्टफ्रा बुंगासिनो दङ दा गोदान सरकार फैगासिनो दङ नङा होमबा जोंनि उद्देश्यआ जानांगौ मा हाग्रामाखौथ' फेजेनखाबायानो दिनैनि दिनाव फेजेनबाय नाथाय बिदि होननानै हाग्रामानि जायगायाव गुबुन हान्जाखौबो देरहाहोनो नाङा जों दस्राफोरखौबो गिनांगौ दं नंगौना नङा हाग्रामानि दलाल' जोंनि गाज्रि होननानैथ' बुंनो हाया नङा बेनो दस्राबो देरहाबोयोबा बे दस्राफोरखौबो होबथानांगोन ओंखायनो दा जुदि मोनसे गामियाव 100 न'खराव 80 जन होनो ओंखारबायबा बेखौ 90 जन 95 जन खालाम आरो देरहाथारनांगौ जेरैखि जाया 15 डिसेम्बरनि उनावहाय जोङो देरहानायनि थाखाय रंजानो जों रेडि जानांगौ आरो बेवहाय खुनु सन्देह गैला क'क्राझाराव 12टा सिट दङ क'क्राझाराव 12टा सिटनि गेजेराव दिनैनि दिनाव जुदि इलेक्सन जायोबा 8टानिफ्राय 9टा फैबाय इउपिपिएलआ मोनथामल' हयथ'बा सोरबा सोरबा देरहालांनो हागौ आरो चिराङाव दिनै 7टा गभर्नमेन्टनि रिपर्टआ बुंगासिनो दङ 7टायाव 7टाबो इउपिपिएल जानो हासिगौ बाहाय आरो बेनिफ्राय नैबे बाक्सायाव 11टा दा बे बाक्सानिफ्राय नोंथांमोनासो खयथा हरो आंनो सालबारिखौथ' हरबाय दे दा दस्रायाव गिदिं गिदिं सोंसां खैथा हरनो हायो खमसे खम 11टानि गेजेराव 7टायाथ' थांनांगौ बेनिफ्रायबो दा बेखौ सोङै सोङै लांनोसै दहाय लामा लामा थाबायबोनाय माने ओरैनो जों गावजों गाव गारि सिङाव रायलायलायबोदों आरो जोंहा दा बादियाव जुदि ट्रेक्टरजों रेलि खालामोबा नङा होमबा ट्रेक्टरजों रेलि खालामोबा ट्रेक्टरावनो गाखोबाय ट्रेक्टरानो सालायबाय आरो ट्रेक्टरानो जोंनि सिम्बलखाबो नङा दा ट्रेक्टरा जोंनि सिम्बलखाबो आरो जों बावनो गाखोना रेलि खालामनो हायो नांगोल पार्टिया नांगोल लानानै रेलि खालामनांगौबा माबादि जागोन दा बेखौ बानबायबायनानै होलो होखो जागोन बिसोरो नङा बावथ' गाखोजायाबो जियानो जा रायजोफोर सोरखौबा लाजि फोनांनाय मानायाल' जोंनि उद्देश्य नङा खिन्थु देरहानांगोन मालाबा देरहानायनि रंजा बाजायैनो मा जायो बावलायलाङो न'खराव जे स्रोद सोरबा सिखाव खावनो हागौ बेखौबो बावलायलाङो खारन जोंनाव मा जादों बे बैसागुआव बेदर जानो फैसा होलांनायनि थाखायबो भट होग्रा कालसार जादों जोंनाव नङा दा मा जायो लोक्षिना हराव हाबो बेनिफ्राय माबा बेदर जाहोयो ओमफ्राय नों मिथिया नोंनिफ्रायनो सोरबा फिसालायानो जा बा नोंना फिसाइफ्रानो जा बा बिसिफ्रानो जा बा फंबायफ्रानो जा सासे स्रोद थांखुमानानै बिसिनि बेदर जाना फैबाय आरो बेयो बे बहा भट होगोन मिथिला नोंसोरजों रायलायोबा थिगैनो दं नांगाला माने इउपिपिएल बेखौबो दिथा होनांगौ खुनु जायगायाव बेदर जानानै भटआ सोलायनो नांला आरो देरहानांगौ बेसेबां खस्थ' खालामबाय हनै बिन'दआ गोदोनिफ्रायनो एबसु मावबोदों आन्दलन मावबोदों नङा होमबा आरो बेनिफ्राय खस्थ'बो मोनबाय थांनाय बाराव खेबसे जेनबाय नायनाय खनसे 5 बोसोरनि थाखाय नङा होमबा दा रायजोफोर ओंखायनो आं बारा बुंला आं दा राबाङाव थांनोसै बेयावबो सासे मानसि जोंनिनो फुराना मावथि नरेन बर' होननाय देहा बिराद गाज्रिनो
बोरायबाय मानसिया मैया दाखालिसिम जोंजों मिथिङाव ओंखारगासिनो दंमोन दा बे आंखौ गोसोखांबाय थादोंनो नायनो लुबैदों खनसे दा ओंखायनो आं बेखौ लोगो हमनो थांदों आरो बेनिफ्राय आं कक्लाबारियाव मिथिंबो খালামहैगोन आरो दा সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি পদযাত্ৰাত যোগদান কৰাৰ কাৰণে আৰু বেছি কথা ক'ব নালাগে এতিয়া আমি যি ভাষণ দিওঁ বা ভাষণৰ আধাৰত ভিত্তি কৰিতো ভোট দিয়া নহয় ভাষণবিলাক চবেই ভালেই দিয়ে আজিকালি ৰাজনৈতিক ভাষণ ভালেই লাগে আৰু ইমান এটা পলিটিক্সটো আমি খেলি আহিছোঁ বহুত বছৰ ধৰি এতিয়া কথাটো হৈছে যে জনগণৰ ৰাইজ আপোনালোকে কি ধৰণৰ চৰকাৰ বিচাৰে আৰু কাৰ হাতত এই ক্ষমতাটো দিব বিচাৰে আপোনালোকে যিয়ে এই ক্ষমতাটো লৈ পেলাই 5 বছৰ শাসন কৰিব কোন দলে আজি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ ওলাইছে কোন দলে বেছিকৈ দুৰ্নীতিগ্ৰস্ত কোন দলে আজি অবাস্তৱ কথাবিলাক কৈ আছে কোন দলে বাস্তৱ কথাবিলাক কৈ আছে কোন দলে সকলো জনগোষ্ঠীৰ অধিকাৰ বৃদ্ধি কৰাৰ কথা কৈ আছে কোন দলে সংকুচিত কৰাৰ কথা কৈ আছে কোন দলে সারা ভাৰতৰ কথা কৈ কৈ মেৰাইজ কৰিব বিচাৰিছে আপোনালোকক ভুল পথে লৈ যাব বিচাৰিছে কোন দলে স্থানীয় সমস্যাবিলাক লৈ পেলাই কাম কৰাৰ প্ৰতিশ্ৰুতিৰে আগবাঢ়ি আহিছে এইটো বাছি বাছি আপোনালোকে সিদ্ধান্ত লৈ পেলাই আগন্তুক বিটিসি নিৰ্বাচন 15 ডিসেম্বৰৰ ভিতৰত কেতিয়া হয় ঠিক কৰি পেলাই ভোট দিয়ক মই আপিল কৰিম আহ্বান জনাম ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক কাৰণ আজিৰ দিনত ট্ৰেক্টৰ ছবিত ভোট দিয়াতকৈ ট্ৰেক্টৰতকৈ শ্ৰেষ্ঠতম ছবি এই নিৰ্বাচনত নাই ইউপিপিএলে সৰ্বশ্ৰেষ্ঠ দেশ সেইকাৰণে এইটো অনুৰোধ জনাই মোৰ মানে সমূহ ভাষণটো মই ইয়াতে সামৰিছোঁ ধন্যবাদ गोजोन्थों खुलुमबाय रायजो जोंनि गेजेराव बेसेन गोसा बिबुंथि लाखिलांनायनि थाखाय आरो जोङो बारा गोबाव खालामलिया जोङो 3-4 किल'मिटारसो थाबायबावनानैसो जों ओंखाम मोनजाहैगोन बेनि थाखायनो जोङो आङो एसे ओरैनो जोंनि केन्डिडेटआ दङ नालाय जोंनि मानगोनां केन्डिडेट बिथां बिनोद मुसाहारिखौ ओरैनो फंनैसो बुंनो थाखाय आं गुरै खावलायबाय